নমস্কাৰ বন্ধু বান্ধৱীসকল, মিতালী চুটিয়া আছামিজ ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে নহয় জানো। সকলোৰে ভালে থাকক তাকে কামনা কৰোঁ। আৰু মোৰো ভালে বাৰু বৰ্তমান ভগৱানৰ কৃপাত। আৰু এইটো মোৰ প্ৰথম ভিডিঅ' যিটো মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ঠিক একেবাৰে প্ৰথম বুলি ক'লেও ভুল হ'ব, কাৰণ মই এই চেনেলটোত আগত মই ভিডিঅ' 2টা নে 3টা কিবা এটা আপলোড কৰিছিলোঁ। আৰু মোৰ কিবা ফোনৰ প্ৰব্লেম হোৱাৰ কাৰণে মই ভিডিঅ'কেইটা ডিলিট কৰি পেলাবলগীয়া হ'ল। আকৌ এতিয়া মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব। মই আপোনালোকলৈ নতুন নতুন ভিডিঅ' লৈ আহি থাকিম আৰু ভিডিঅ'বিলাক আপোনালোকে চাব। মোৰ মানে প্ৰথমৰ পৰা শেষলৈকে চাব, কেনেকুৱা পায় জনাব। আৰু যদি মোৰ কিবা ভুলো হয় তেতিয়াও আপোনালোকে আঙুলিয়াই দিব। মই আপোনালোকৰ মাজলৈ আহি থাকিম আৰু আপোনালোকে ভিডিঅ'বিলাক মোৰ সম্পূৰ্ণকৈ চাব ভিডিঅ'বিলাক। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাই থাকিবলৈ পাব। আৰু ভিডিঅ'বিলাক যদি চাই ভাল পায়, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজি এইটো ভিডিঅ'ত মই বিশেষ আপোনালোকক নেদেখাওঁ আৰু মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো ছুটি হৈছে বাৰু, আৰু ছুটি হ'লেও কোনো কথা নাই, কিন্তু আজি আৰম্ভণিহে কৰিছোঁ বাৰু। একো মানে নেদেখাওঁ, কাৰণ মই এই কথাখিনি ক'বলৈহে আপোনালোকৰ মাজলৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু এতিয়া আহিছোঁ যেতিয়া আহি থাকিম, আপোনালোকে মুখতে ৰ'দ পৰিছে আৰু মই কি নকৰোঁ আপোনালোকক তাকে মই দেখাই থাকিম। আপোনালোকেও চাই থাকিব আৰু মৰম আৰু আশীৰ্বাদ দি যাব। আৰু তেনেকৈ মই আপোনালোকক নতুন নতুন ভিডিঅ' দেখাই থাকিবলৈ মানে আপোনালোকক দেখাই থাকিবৰ কাৰণে মই আহি থাকিম। আৰু তেতিয়া বন্ধু বান্ধৱীসকল, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম। আৰু তেতিয়াহ'লে মই ভিডিঅ'টো আৰু আজি আপোনালোকক একো নেদেখাওঁ আৰু বহুত বেছি দীঘলীয়া নকৰোঁ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অন্য এটি নতুন ভিডিঅ' লৈ মই মিতালী আপোনালোকৰ মাজলৈ আকৌ আহি থাকিম। তেতিয়ালৈকে বাই বাই।